Hello everyone, নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মই ব্যৱহাৰ কৰি থকা পন্ডছ BB+Cream। ভাবিলোঁ আপোনালোককো এই প্ৰডাক্টটোৰ বিষয়ে কওঁ। এইটো ইয়াৰ দুটা শেড আছে, লাইট আৰু মিডিয়াম, আৰু মই এইটো ইভৰিৰ শেডত লৈছোঁ আৰু ইয়াত 30 SPF++ আছে, যিটো আপোনালোকক ৰ'দৰ পৰাও স্কিনখন বচাই ৰাখিব। এতিয়া মই প্ৰডাক্টখিনি অলপকৈ লগাই ডটকৈ হাতেৰে লগাই ব্লেণ্ড কৰি ল'ম। অতি সহজতে ব্লেণ্ড হৈ যায়, নেচাৰেল গ্লোয়িং লুক এটা দিয়ে। দেখিছেনে, অতি সহজতে মোৰ স্কিনত ব্লেণ্ড হৈ গৈছে। এইটো ডেইলি মেকআপ আৰু লাইট মেকআপৰ কাৰণেও ভাল হয়, কভাৰেজ ভাল আৰু ই লং লাষ্টিঙো হয়। সকলো ধৰণৰ স্কিনৰ লোকে ব্যৱহাৰ কৰিব পাৰে। শ্বেডৰ কথা ক'বলৈ হ'লে ইভৰি শ্বেডটো লাইট শ্বেড হয় আৰু মই এইটোৱে ইউজ কৰি আছোঁ, আৰু নেচাৰেলটো অলপ ইয়াতকৈ ডাৰ্ক হয়। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।